নমস্কাৰ, এই মুহূৰ্তত স্বাগতম জনাইছোঁ NLP টাকেচাম সকলো দৰ্শকক। আজিৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইতিমধ্যে Z+ নিৰাপত্তা প্ৰদান কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এক গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ ৰাজ্যবাসীৰ বাবে। আজিৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইতিমধ্যে Z+ নিৰাপত্তা ইতিমধ্যে প্ৰদান কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এক গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ ৰাজ্যবাসীৰ বাবে। নমস্কাৰ জনাই আছোঁ ৰাজ্যবাসীক এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইতিমধ্যে Z+ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আজিৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব ইতিমধ্যে Z+ নিৰাপত্তা। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। ইতিমধ্যে জনাই আছোঁ ৰাজ্যবাসীক এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব Z+ নিৰাপত্তা। ইতিমধ্যে Z+ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে। দেশৰ যিকোনো প্ৰান্ততে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ কৰিব Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰদান কৰা হৈছে Z+ নিৰাপত্তা। আজিৰে পৰা মুখ্যমন্ত্ৰীক ইতিমধ্যে নিৰাপত্তা দিব Z+ নিৰাপত্তাই। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা, কিন্তু আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰদান কৰা হৈছে Z+ নিৰাপত্তা। ইয়াৰ পূৰ্বে লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ দি আছোঁ ৰাজ্যবাসীৰ বাবে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ আগতে আছিল Z কেটেগৰী নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ দি আছোঁ ৰাজ্যবাসীৰ বাবে। আজিৰে পৰা মুখ্যমন্ত্ৰীক ইতিমধ্যে নিৰাপত্তা গ্ৰহণ কৰিব ইতিমধ্যে Z+ নিৰাপত্তাই। আজিৰে পৰা CRPF প্ৰদান কৰিব Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে CRPF ইতিমধ্যে প্ৰদান কৰিব ইতিমধ্যে Z+ নিৰাপত্তা। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে এক নিৰাপত্তা বৈঠকত গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হ'ব Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছোঁ NLP টাকেচাম প্ৰত্যেকগৰাকী দৰ্শকক এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়োৱা হৈছে Z+ নিৰাপত্তা। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। আজি দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰাপত্তা গ্ৰহণ কৰিব Z+ নিৰাপত্তাই। ইতিমধ্যে দেশৰ যিকোনো প্ৰান্ততে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ কৰিব Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে Z+ নিৰাপত্তা লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াৰ পূৰ্বে লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰাপত্তা প্ৰদান কৰিছিলে Z কেটেগৰী। আজিৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে নিৰাপত্তা গ্ৰহণ কৰিব Z+ নিৰাপত্তাই। আজিৰে পৰা দেশৰ যিকোনো প্ৰান্ততে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিব Z+ নিৰাপত্তা। ইয়াৰ পূৰ্বে লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। আজিৰে পৰা লাভ কৰিছে ইতিমধ্যে Z+ নিৰাপত্তা মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ৰাজ্যবাসীক জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাভ কৰিছিল Z কেটেগৰী নিৰাপত্তা। আজিৰে পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীক ইতিমধ্যে নিৰাপত্তা প্ৰদান কৰিব Z+ নিৰাপত্তাই। ইতিমধ্যে আজিৰে পৰা CRPF প্ৰদান কৰিব এই Z+ নিৰাপত্তা। এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে প্ৰদান কৰিব CRPF এই বিশেষ Z+ নিৰাপত্তা। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে এক নিৰাপত্তা বৈঠকত গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। ইতিমধ্যে আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰে পৰা ইতিমধ্যে Z+ নিৰাপত্তা প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়োৱা হৈছে বিশেষ Z+ নিৰাপত্তা। ইয়াৰ পূৰ্বে লাভ কৰিছিল মুখ্যমন্ত্ৰী Z কেটেগৰী নিৰাপত্তা। এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা Z+ নিৰাপত্তা বেষ্টনীত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা মুখ্যমন্ত্ৰীক প্ৰদান কৰা হৈছে Z+ নিৰাপত্তা। ইয়াৰ পূৰ্বে লাভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে Z কেটেগৰী নিৰাপত্তা। আজি NLP টাকেচামৰ দৰ্শকসকলৰ বাবে সন্ধিয়াৰ যিসমূহ গুৰুত্বপূৰ্ণ মন্তব্য আহিছিল আপোনালোকক এটাকৈ জনাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই আছোঁ। গতিকে আপোনালোক ৰাজ্যবাসীৰ বাবে যদি খবৰটো হেল্পফুল হৈ থাকে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।